গাইজ এটা পুৰণা আপোনালোক কথা কওঁ যেতিয়া মই হাই ছেকেণ্ডেৰী পৰীক্ষা দিছিলোঁ আৰু তেতিয়া আমাৰ কাষৰ ঘৰৰ খুৰী এগৰাকী মাক আহি কৈছিল যে তেওঁৰ ছোৱালীটো আৰু মোৰ লগৰে তাই বোলে কোচিং চেণ্টাৰত যোনটো কোচিং চেণ্টাৰত টিউশ্যন লৈছি তাত বোলে তাতে ফাৰ্ষ্ট হোৱাৰ কাৰণে টেডি চকলেট তাৰপিছত ফুল ফাৰ্ষ্ট হোৱাৰ কাৰণে বোলে গিফ্ট পাইছি তাৰপিছত বোলে গোটেই বছৰ যেন ফাৰ্ষ্ট হৈ থাকিব সেই কোচিং চেণ্টাৰটো তাৰ কাৰণে বোলে প্ৰমিছো কৰিছি মায়ে মোক বৈদ্য গালি দিয়ে আৰু বৈদ্য গালি পাৰি আছে মই নলগালো সেই কোচিং চেণ্টাৰটোত নাম মই সেই কোচিং চেণ্টাৰটোত নপঢ়িলোঁ সেইটোৰ কাৰণে তাৰপিছত 1 বছৰ পিছত কেতিয়াকৈ ফ্লাইট হ'ল তাৰপিছত চবলৈকে মোক দিলে বন্ধ হ'ল হা মাই মোক নাম লগাই দিবি নিদিয়ে সেই কোচিং চেণ্টাৰটোত কি এতিয়া কিয় নাম লগাই নেদা নাম লগাই দি মোক কৈছে